এইফালে আমাৰ এখেত পুতিটোৱা তামোল উলিয়াই আছে। ময়ো কেইটামান নিম বা ঘৰলৈও নিবলৈ, আৰু আমাৰ মা ঘৰলৈও নিবলৈ কেইটামান উলিয়াই আছে। আৰু ক'ৰবাত পুতিটো আছে নে? ইয়াতে পুতিটো আছে। কেই বস্তা পুতিছে ইয়াত? তামোল এবস্তাই পুতিছে নেকি? অঁ, আৰু আছে বোলে। এইটো নিজৰ তামোল হয় দেই, ঘৰৰ তামোল। এই কিজোপা এই তামোল গছ ভালেকেইটা আছে নহয়। এই কিমানমান হ'ব বাৰু তামোল গছ? আছে 50মান আছে চাগে ন? 50কৈ বেছি হ'ব। এইডোখৰতেচোন ভালেকেইটা আছে, এইটো তলতে হ'ব নেকি? হ'ব, মাহঁতৰ ঘৰত আধা দি থৈ যাব লাগিব। বেচিবলৈহে নিব লাগিছিলে। বেপাৰীটো বেছি দিব। এইটো আমাৰ আগৰ পুৰণা ঘৰটো। এইটো এটা ৰুম ষ্ট'ৰ ৰুম হৈ আছে। এইফালে নতুনকৈ বনাই আছে। মই হ'লে তামোল খাই ভাল পাওঁ দেই। আপোনালোকে ভাল পায়নে বাৰু? কোনে কোনে ভাল পায় কমেণ্ট বক্সত জনাবচোন।